এজন শিক্ষক হ'ব লাগে শাৰীৰিকভাৱে উপযুক্ত, আৱেগিকভাৱে ধীৰ স্থিৰ, মানসিকভাৱে সজাগ, সামাজিকভাৱে কৰ্মপটু আৰু আধ্যাত্মিক দিশত ঈশ্বৰৰ প্ৰতি ভয় ভক্তি থকা লোক। কোনো সমস্যাতে তোমাৰ ওপৰত কাহানীয় প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা, বৰং সমস্যাকহে তোমাৰ অধীন আৰু নিঃশেষ কৰা। তোমাৰ লক্ষ্যস্থান ক'ত সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা? তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব। পৰিস্থিতি যিমানেই ভয় লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত। জীৱনৰ অৰ্থ হ'ল তোমাৰ উপহাৰটো বিচাৰি উলিওৱা। জীৱনৰ উদ্দেশ্য হ'ল সেই উপহাৰ আনৰ মাজত বিলাই দিয়া। আমাক এনে শিক্ষাৰ প্ৰয়োজন যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয় আৰু ইয়াৰ দ্বাৰা মানসিক বল বৃদ্ধি হয়, যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হয় আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত নিজে থিয় দি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা। যদি তুমি সঁচাকৈয়ে সফল হ'ব বিচাৰিছা, তেন্তে খন্তেক জিৰণি লোৱা আৰু ভাবা তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা। দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে। শিক্ষকসকল পিতৃ মাতৃতকৈও শ্ৰদ্ধাৰ পাত্ৰ, কাৰণ পিতৃ মাতৃয়ে সন্তানহে জন্ম দিয়ে, জীৱন ধাৰণৰ প্ৰণালী নিৰূপণ কৰে শিক্ষকে। জীৱন আৰু সময় পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক ভালকৈ ব্যৱহাৰ কৰিবলৈ, সময় শিকায় জীৱনৰ মূল্য দিবলৈ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনাৰ আহিবলগীয়া দিনটো শুভ হওক। ধন্যবাদ। যদি ভিডিঅ'টি চাই ভাল লাগে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।